প্ৰথমতে মই আমাৰ পবিত্ৰ দৌল মহোৎসৱ হোলীৰ শুভকামনা বড়োলেণ্ডবাসী, অসমবাসী, ভাৰতবাসীলৈ আমি UPPL দলৰ হৈ আৰু মোৰ ব্যক্তিগত তৰফৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যোৱা দিনবিলাক যেনেকৈ আমাৰ শান্তি সম্প্ৰীতি এটা ভাল পৰিৱেশৰ মাজেৰে আমি কটাব পাৰিছোঁ। অনাগত দিনতো ভাৰতবৰ্ষৰ ভিতৰত অসম আৰু বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আমি সমন্বয়ৰ মাজেৰে মৰম স্নেহ শ্ৰদ্ধা বিশ্বাসৰ মাজেৰে আগবাঢ়ি যাব পাৰিম। বৰ্তমান সময়ছোৱাত বিশ্বৰ পৰিৱেশ ভাল নহয়, যুদ্ধৰ নিচিনা এটা পৰিৱেশ বিভিন্ন দেশত হৈ আছে। শিশুসকল মহিলাসকল বহুত কষ্ট পাইছে, যিসকলে যোৱা কেইদিনত মৃত্যুবৰণ কৰিব লগা হ'ল যুদ্ধৰ নিচিনা এটা পৰিৱেশত। ইয়াৰ কাৰণে মই তেখেতসকলৰ আত্মাৰ কাৰণে শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আমি বড়োলেণ্ড অঞ্চলত যোৱা 5টা বছৰ যি আমাৰ চৰকাৰ চলি আছিলে সেই সময়ৰ পৰাই বিভিন্ন উৎসৱবিলাক আমি আন্তৰিকতাৰে পালন কৰিছোঁ। এইটো হোলীয়ে হওক, দিৱালীয়ে হওক, আমাৰ দুৰ্গা পূজাই হওক, বিহুৱে হওক বা ইয়াৰ লগতে আমাৰ ঈদ আহি আছে, ৰমজান মাহ চলি আছে আৰু ইয়াৰ আগত আমাৰ খ্ৰীষ্টমাছ গ'ল। সকলো উৎসৱ আমি খুব ধুনীয়াকৈ পালন কৰি আছোঁ আৰু এইবুলিও বড়োলেণ্ড অঞ্চলত আমি আমাৰ কাৰ্যকৰ্তা, আমাৰ বিষয়ববীয়া বিভিন্ন ডিষ্ট্ৰিক্টত আমাৰ দৌল মহোৎসৱ হোলীত চবেই অংশগ্ৰহণ কৰিব, ৰাইজৰ লগত থাকিব, আমিও আছোঁ। মই যোৱা 3-4 বছৰত প্ৰত্যেকটো হোলীত বাইক ৰেলী কৰিছোঁ। 1 বছৰ আগত মই বিজনীত কৰিছিলোঁ, তাৰ আগত মই তামোলপুৰত কৰিছোঁ আৰু আজি পুনৰ আমাৰ যুৱ শাখাৰ নেতৃত্বত আমাৰ সকলো যুৱ বন্ধুসকলক লৈ পেলাই হোলীৰ আমি বিভিন্ন আমাৰ দৌল মন্দিৰবিলাকত যাই প্ৰভু শ্ৰীকৃষ্ণৰ মন্দিৰবিলাকত যাই পেলাই আমি আশীৰ্বাদ ল'ম আৰু ৰাইজৰ লগত আমি হোলী খেলিম।